আমি মহিলাখিনিয়ে নিজকে যিমানে শক্তিশালী বুলি নকওঁ কিয়, আত্মনিৰ্ভৰশীল বুলি নকওঁ কিয় বা ন্যায় ব্যৱস্থা আমাৰ বাবে শক্তিশালী বুলি নকওঁ কিয়, কিন্তু আমি নিজৰ ঘৰত বা বাহিৰত আমি প্ৰবল নিৰাপত্তাহীনতাত ভুগোঁ। এইটো চাগে আমি সকলোৱে, মই আপুনি সকলোৱে এইটো ফিল কৰোঁ বা অনুভৱ কৰোঁ, হয়নে? আৰু আজি এনেকুৱা ধৰণৰে কথা কিছুমান আপোনালোকৰ লগত আলোচনা কৰিম বুলি আহিছোঁ। ধৰি লওক আপুনি ৰাস্তাৰে গৈ আছে আৰু হঠাৎ আপোনাৰ দুপাট্টাখন কোনোবাই টানি দিলে বা আপোনাৰ কাপোৰখন কোনোবাই টানি দিলে, কি কৰিব আপুনি সেইখিনি সময়ত? আকৌ ধৰি লওক আপুনি আমাৰ কিছুমান প্ৰাইভেট ফটো থাকে আমাৰ মোবাইলত বা প্ৰাইভেট ভিডিঅ' থাকে যিটো আমাৰ একান্ত ব্যক্তিগত হয়, কিন্তু কোনে যদি সেই ফটো বা ভিডিঅ' পাই আনৰ লগত শ্বেয়াৰ কৰে বা শ্বেয়াৰ কৰিম বুলি আমাক ধমকি দিয়ে, তেতিয়া আপুনি কি ব্যৱস্থা ল'ব? এনেকুৱা এটচেট্ৰা বহুত ধৰণৰ আৰু ক্ৰাইম হৈ থাকে আমাৰ লগত বা বহুত ধৰণৰ এনেকুৱা খেলি মেলি হৈ থাকে আমাৰ লগত। এইবোৰৰ কাৰণে কি ব্যৱস্থা আছে আমাৰ আইনত বা আইন ব্যৱস্থাত কি আমাৰ কাৰণে ইয়াৰ বাবে ব্যৱস্থা কৰি থৈ দিছে, আজি সেই বিষয়ে আলোচনা কৰিম। ভালকৈ শুনিব। আমি জানো যে আইনে আমাক সকলো ফালৰ পৰা ৰক্ষা কৰিবলৈ, নিৰাপত্তা দিবলৈ বহু ধৰণৰ ব্যৱস্থা কৰি থৈ দিছে, বহু ধৰণৰ শাস্তি প্ৰণয়ন কৰি থৈ দিছে। আৰু এইটো বিষয়টো অতিকে গম্ভীৰ বিষয়, গতিকে ইয়াৰ বাবেও আমাৰ আইনত কিছু ব্যৱস্থা আছে আৰু তাৰ বাবে প্ৰণয়ন হৈছিল IPC ছেকশ্যন 354। এই 354 ছেকশ্যনটো আগতে বেইলেবল আছিল, অৰ্থাৎ সৰু অফেন্স বুলি ধৰি লোৱা হৈছিল, কিন্তু আফটাৰ 2013 অৰ্থাৎ 2013 চনৰ পাছত এই ছেকশ্যনটো এমেণ্ডমেণ্ট হ'ল, অৰ্থাৎ সংশোধন হ'ল। আৰু এই সংশোধনৰ পাছত এই ছেকশ্যনটো নন বেইলেবল বুলি ধৰি লোৱা হ'ল, অৰ্থাৎ এইটো সহজতে বেইল নাপায়। লগতে ইয়াৰ শাস্তিও বঢ়াই দিয়া হ'ল। আগতে 2 বছৰ আছিল শাস্তি, তাৰ পাছত ইয়াৰ 5 বছৰ বা তাতকৈ বেছি 7 বছৰো হ'ব পাৰে বুলি আইনে নিৰ্ধাৰণ কৰিলে। এতিয়া এই ছেকশ্যনটোৰ সবিশেষ মই এটা এটাকৈ কৈ যাম, আপোনালোকে ভালদৰে শুনিব। এই ছেকশ্যনটোত কেইবাটাও ভাগ কৰা হৈছে, যেনে 354A, 354B, 354C আৰু 354D। 354A কি কৈছে? যদিহে কোনো ব্যক্তিয়ে কোনো মহিলাক ছেক্সুৱেল নেচাৰৰ বাবে তেওঁৰ কোনো অংগত হাত দিয়ে বা যদিহে তেওঁক ছেক্সুৱেল নেচাৰৰ বাবে তেওঁক আগ্ৰহ প্ৰকাশ কৰে বা তেওঁক ইচ্ছা প্ৰকাশ কৰে বা তেওঁক জোৰ জবৰদস্তি, মহিলাগৰাকীৰ ইচ্ছা নাই তথাপি তেওঁৰ উইদাউট পাৰ্মিশ্যন তেওঁক পৰ্ণ দেখায় বা যদিহে তেওঁক ছেক্সুৱেল কমেণ্ট দিয়ে, তেতিয়াহ'লে এই ছেকশ্যনৰ আণ্ডাৰত আপোনালোকে কেছ ফাইল কৰিব পাৰে। তেতিয়া তেওঁৰ সেই ব্যক্তিজনৰ 2 বছৰৰ পৰা 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। এতিয়া কম 354B। 354Bয়ে কৈছে যে যদিহে কোনো ব্যক্তিয়ে কোনো মহিলাক ফ'ৰ্চফুলি তেওঁৰ কাপোৰ খোলাৰ বাবে বাধ্য কৰে বা তেওঁৰ শ্লীলতা হানিৰ বাবে তেওঁক বাধ্য কৰে বা কাপোৰ টনা আজোৰা কৰে, তেতিয়াহ'লে এই ছেকশ্যনটোৰ আণ্ডাৰত আপোনালোকে কেছ ফাইল কৰিব পাৰে আৰু এনেকুৱা ব্যক্তিক বা এনেকুৱা দোষীজনক 3 বছৰৰ পৰা 7 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। এইবাৰ কৈছোঁ 354C। মইতো আগতে কৈছোঁ যে আমাৰ কিছুমান প্ৰাইভেট মোমেণ্টৰ ফটো থাকে, ভিডিঅ' থাকে, সেইবোৰ আমাৰ একান্ত ব্যক্তিগত, সেইবোৰ আমি হয়তো কাৰো লগত শ্বেয়াৰ কৰিব নোখোজোঁ, কিন্তু যদিহে কোনো বেয়া ব্যক্তিৰ হাতত সেইবোৰ পৰে আৰু সেই ফটো বা ভিডিঅ' যদি কোনোৱে আনৰ লগত শ্বেয়াৰ কৰে বা আনক দেখুৱাম বুলি আমাক ধমকি দিয়ে, তেতিয়াহ'লে সেই ব্যক্তিজন যদি দোষী হয় বা দোষী সাব্যস্ত হয়, তেতিয়াহ'লে তেওঁৰ 3 বছৰৰ পৰা 7 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। কিন্তু এনেকুৱা যদি আপোনাৰ লগত হৈছে, আপুনি ততাতৈয়াকৈ পুলিচৰ তাত কমপ্লেইন দিয়াটো অতিকৈ জৰুৰী। গতিকে মনত ৰাখিব যে এনেকুৱা ধৰণৰ যদি আপোনাৰ লগত হৈছে, ততাতৈয়াকৈ পুলিচ থানাত গৈ খবৰটো দিব লাগে। এইবাৰ আহিছোঁ 354D। 354Dয়ে কৈছে যদিহে কোনো ব্যক্তিয়ে আপোনাৰ উইদাউট কনচেণ্ট আপোনাক ফ'ৰ্চফুলি আপোনাৰ লগত সম্পৰ্ক কৰিবলৈ চেষ্টা কৰে, আপোনাৰ পিছা কৰে, আপোনাক বাৰ বাৰ কণ্টেক্ট কৰিব চেষ্টা কৰে, তেতিয়াহ'লে আপুনি সেই ব্যক্তিজনৰ ওপৰত বিহিত ব্যৱস্থা ল'ব পাৰে। এই ছেকশ্যনটোৰ আণ্ডাৰত তেওঁৰ ওপৰত কেছ ফাইল কৰিব পাৰে আৰু সেই ব্যক্তিৰ 3 বছৰৰ পৰা 7 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। গতিকে মনত ৰাখিব, এইবোৰ কাম কৰাটো যিমান বেয়া কথা বা যিমান অপৰাধ, সিমানে সহ্য কৰাটো সমানে অপৰাধ। গতিকে আমি মহিলাসকলে নিজে নিজৰ সতৰ্কতা অৱলম্বন কৰিব লাগিব, নিজে সাৱধানতা অৱলম্বন কৰিব লাগিব। আৰু যদিহে আমি এইবোৰ সৰু সুৰা আইনবোৰ গম পাওঁ বা সৰু সুৰা আইনৰ কথা আমি জানি থওঁ, তেতিয়াহ'লে আমি সেইসকলৰ ওপৰত বিহিত ব্যৱস্থা ল'ব পাৰোঁ। গতিকে এই ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল, আৰু যদি এনেকুৱা ধৰণৰ আপোনাৰ জীৱনত ঘটনা ঘটিছে, তেন্তে আপোনালোকে মোৰ লগত শ্বেয়াৰ কৰিব পাৰে, তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি মোক সুধিব পাৰে। লগতে এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে নিশ্চয়কৈ জনাব, আৰু যদিহে এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু
পাৰিলে এই ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰক যাতে সকলোৱে গম পায় নিজৰ অধিকাৰ নিজৰ ৰাইট সকলোৱে যাতে গম পায় বিশেষকৈ মহিলাখিনিয়ে গতিকে আজিলৈ এৰিছোঁ নমস্কাৰ